আপোনালোকে বাৰু সপ্তাহটোত নিৰামিষ কিমান দিন খায় জনাবচোন। এয়া আমাৰ ঘৰত আজি নিৰামিষ খাম মানে সেইকাৰণে মগু দালি ধুনীয়াকৈ একদম সিজিবৰ কাৰণে মই তিয়াই থ'লোঁ এঘণ্টামানৰ আগতে। তাৰপিছত চাটনি বনাবৰ কাৰণে মানিমুনি, ভেদাইলতা, নৰসিংহ, জলকীয়া দি পেলাই ধুনীয়াকৈ ধুই থৈছোঁ, মানে অকণ সময় ভিজাই থৈছোঁ বোকাবোৰ যাবৰ কাৰণে, বৰষুণ দি আছিলে যিহেতু। এয়া মগুমাহখিনি ধুনীয়াকৈ সিজি যোৱাত অকণমান খাৰ আৰু নিমখ দি পেলাই ধুনীয়াকৈ মানে সিজাই লৈছোঁ। তাৰপিছত মগু দালি বা এনেকৈ বইল খালে তৰকাৰীখনত যদি কণবিলাহী কেইটামান পৰে তেতিয়াতো আৰু বেছি খাবলৈ ভাল লাগে নহয় জানো। সেইকাৰণে কণবিলাহী আৰু মানে পালেং শাক অলপ দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু বইল ভাতত মেইন আলু পিটিকা, তেতিয়াহে ভাল লাগে। আলু আৰু কাচকল সিজাই ল'লোঁ, যিহেতু বইল খাম নিৰামিষ সেইকাৰণে পিঁয়াজ বা তেল দিয়া নাই। সেইফালে আমাৰ ৰেডি হ'লে এয়া দালি, কাচকলৰ কলখাৰণি, বুট, আলু পিটিকা, কাচকল দিয়া, এয়া চাটনি অকণমান, নেমু, সাধাৰণভাৱে তেনেকৈ আজি